তো হে গাইজ আপোনালোকৰ মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম। তো গাইজ আজি আহিছোঁ দিনটোৰ কাৰণে ওলাই, মানে 8টাৰ পৰা 8টালৈকে ওলাই আহিছোঁ। তো অলৰেডি ঘৰৰ পৰা মানে অলৰেডি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু বৰ্তমান আছোঁ সাগৰৰ পাৰত। এতিয়া আজি দিনটো ঘূৰিম আৰু আজি চবতকৈ বেছি এনজয় হ'ব আজিৰ ভিডিঅ'টো। তেনেহ'লে অলপ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ। অসমৰ বাহিৰত গাড়ীৰ ভিতৰত আমাৰ আচলতে অসমীয়া বিহু লাগি আছে আৰু আমি কৰি আছোঁ এনজয়। সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এইবোৰ হৈছে বাহিৰৰ মানুহ আমাৰ অসমীয়া ভাষা বুজি নাপায়, তথাপিও আমাৰ আগতে একেলগে নাচিব। দিনটো ঘূৰি ঘূৰি আহি ফাইনেলি পাই গ'লে নন্দন কানন চিৰিয়াখানা। ইয়াত বোলে 30 ধৰণৰ জন্তু আছে। গোটেই 30 ধৰণৰ জন্তুকে আপোনালোকৰ লগত লগ পাই দিম। তেনেহ'লে অলপ পলম। তো গাইজ নন্দন কাননৰ ভিতৰত আহি ফাইনেলি পাই গ'লোঁ এই টিকেট, আৰু এই টিকেটটো দেখাই পেলাই আমি যাম 30টা জন্তুক লগ কৰিবলৈ। তো বলক লগ কৰি আহোঁ মানে আপোনালোকক লগ কৰি পেলাই দেখাই আহোঁ। বলক ডাইৰেক্ট যাওঁ চিৰিয়াখানাৰ ভিতৰত। आजा आजा आओ, थोड़ा पास आना भाई। अबे और पास। ফাইনেলি আহি পাই গ'লে নন্দন কানন চিৰিয়াখানাৰ ভিতৰত, আৰু ইয়াত মানুহ দেখি সঁচাকৈ অবাক হৈ যাব। কিন্তু মোৰ লগত এতিয়া কোনো মানুহ নাই, কাৰণ মোৰ লগত আছে এটা কলা ভালুক। চৰি দেখাই আছোঁ। তো গাইজ মোৰ লগত এতিয়া কোনো মানুহ নাই, কিয়নো মই আছোঁ এটা কলা ভালুকৰ ওচৰত। ইয়াত পিছফালে আছে কোনোবা কলা ভালুকটো চাই গ'ল, কিন্তু মই চোৱা নাই, কাৰণ আপোনালোকক দেখাব লাগিব যে সেইকাৰণে মানুহ কম হোৱালে ৰৈ আছোঁ। তো বলক এতিয়া চাই লওঁ কলা ভালুক। সেইটো চাওক, দেখা নাপায় এইটো চাওক। এইটো হৈছে কলা ভালুক। আমাৰ গুৱাহাটী চিৰিয়াখানাত আছে নাই নাজানো, কিন্তু ইয়াত আছে। এইটো কলা ভালুক বেক কেমেৰা দি ভালকৈ দেখাইছোঁ। কৰ চে দেখিয়ে ইছে, এইটো হৈছে কলা ভালুক। তো 30টা জন্তু আছে বুলি কৈছে। এইটো প্ৰথম দেখালোঁ কলা ভালুক। তো যাম এতিয়া বেলেগ জন্তুৰ ওচৰত। তেনেহ'লে বলক বান্দৰ। তো গাইজ কলা ভালুক চাই আহিলোঁ। এইফালে চাগে আৰু কিবা আছে, কোনোবাই চাই আছে, কিন্তু মইতো যাবই লাগিব, কাৰণ আপোনালোকক দেখাব লাগিব। তো বলক। তো গাইজ চাওক, তাত দেখাইছিলোঁ ভালুক, আৰু ইয়াতো দুটা ভালুক একেলগে আছে। মানে তাত এটা, ইয়াত দুটা, তিনিটা, আৰু ক'ৰবাত কিবা কিবি আছে। তো গাইজ বাঘ চোৱাৰ আগতে এটা বস্তু চাওক। এইটো বাঘৰ বডি লেন্থ হৈছে 8ৰ পৰা 10 ফুট, আৰু ইয়াৰ 8ৰ পৰা 10 ফুট, আৰু ইয়াৰ ৱেইট হৈছে 300ৰ পৰা 350 কেজি। তো গাইজ যিটো বাঘৰ কথা কৈছিলোঁ সেইটো হৈছে এইটো চাওক। 8ৰ পৰা 10 ফুট ই হৈছে দীঘল, আৰু 350 কেজি হৈছে ইয়াৰ ৱেইট। মাথা পাগলা কৰি দিব। আৰু এইটো হৈছে ইণ্ডিয়ান বাঘ। দিছ ইজ ইণ্ডিয়ান টাইগাৰ। তো গাইজ নন্দন কানন চিৰিয়াখানাত আহিলোঁ। ইয়াত কেমেৰা আনিলে 1500 টকা দিব লাগে, আৰু ইমান টকা আমাৰ হাতত নাই। কিন্তু পিছফালে চব বাঘ সিংহ চব আছে, কিন্তু দুৰ্ভাগ্য মোবাইলৰ কেমেৰা চিলমিলকেহে দেখা পায়, কাৰণ বস্তুবোৰ আছে বহুত দূৰত। তথাপি আৰু বেলেগ 3-4টা জন্তু চালোঁ বৰ্তমানলৈকে, আৰু বহুত আছে 25-26টা আৰু চাব লগা আছে। সেইকেইটা যদি ওচৰত পাওঁ তেনেহ'লে সেইকেইটা ওচৰৰ পৰা দেখাব লাগে। তো গাইজ ইয়াত সংৰক্ষণ কৰি ৰাখিছে আফ্ৰিকান লায়ন, মানে আফ্ৰিকাৰ। आजा आजा आओ, थोड़ा पास आना भाई। अबे और पास। বাঘৰ ওচৰৰ পৰা আহিলোঁ। এতিয়া আহিছোঁ হৰিণৰ ওচৰত, আৰু ইয়াৰ নাম হৈছে চাম্বাৰ কাৰ্ভাছ ইউনিকালাৰ, আৰু ইয়াৰ ৱেইট হৈছে প্ৰায় 272 কেজি। আৰু সেইকেইটা হৈছে এইকেইটা চাওক, অত বড় বিহত ডাঙৰ, কাৰণ 272 কেজি এটা বস্তুটো সৰু হ'বই নোৱাৰে কেতিয়াও, হয়নে নাই? এটা হৈছে এইটো, আৰু বাকীকেইটা হৈছে এইকেইটা। তো বেলিৰ চাপবোৰ সিফালে পৰি আছে, ভালকৈ দেখা নাপাব, কিন্তু যাওঁ বেলেগত।
তো গাইছ তাৰ পৰা আহিলোঁ ইয়াৰ পিছফালে আৰু কিবা আছে চাগে মোৰ লগৰকেইটা চাই আছে তেনেহ'লে বলক যাওঁ তো গাইছ এইকেইটা যিকেইটা দেখিছে এইকেইটা হৈছে সৰু সৰু হৰিণ মোৰ পিছফালে যিকেইটা দেখিছে এইকেইটা হৈছে সৰু সৰু হৰিণ আৰু ইয়াৰ নামো চাগে বেলেগ এইকেইটা চাই লওঁ এইকেইটা হৈছে কি বাৰ্টিং ডিয়াৰ আৰু ইয়াৰ ৱেট চেট দেখাইছোঁ আৰু এইকেইটা ডাঙৰ ডাঙৰ নহয় নহয় क्या बोला हाँ शेर तेरे को क्या टाइगर को टक्कर देती है हाँ ये हाँ তো গাইছ এইটো বোলে বিৰাট খাতাৰনাক জন্তু ই হৈছে বাঘকো বোলে টক্কৰ দিয়া মাল এইটো বাঘকো টক্কৰ দিয়া মাল আৰু নখকেইটা উলিয়াই দিছে কিন্তু ইয়াক টাচ কৰিব নোৱাৰোঁ টাচ কৰিলে ফাইন দিব কাৰণ মোৰ পিছত মানুহে চাই আছে মই কি কৰি আছোঁ খজুৱাইছে আৰে বাবা নামটো কৈ দে ডেঞ্জাৰ মাল নামটো কৈ দে না বলবে কেইটা বোলে বিৰাট ডেঞ্জাৰ মাল বাঘকো টক্কৰ দিয়া হয় না তই বান্ধি দিছে থাক দে তই তো গাইছ আহি ফাইনেলি ডেঞ্জাৰ মাল এটা পাই গ'লো আৰু এইটো হৈছে কেটেলা পহু আগে ভাগে আগতে মানে টিভিত দেখিছিলোঁ বা ক'ৰবাত য'তে ত'তে দেখিছিলোঁ কিন্তু আজি ফাইনেলি আহি পাই গ'লো ওচৰত আৰু এইটো চাওক এইটো মোৰ পিছফালে দেখিছে এইটো ক'লা মূলা খুৰি আছে এইটো বিৰাট ডেঞ্জাৰ মাল এইটো হৈছে কেটেলা পহু ইয়াক বাঘেও খাব নোৱাৰে সঁচাকৈ গাইছ এইটো হৈছে ক'লা মূলা কেটেলা পহু আৰু মোৰ নিচিনা ময়ো হৈছোঁ ক'লা মূলা এইটো চেম মোৰ লগৰ বান্দৰো মোৰ লগৰ কেটেলা পহু মোৰ লগৰ আৰু বাদ দিয়ক ইয়াৰ নাম বাদ দিয়ক চিনি পায় কেটেলা পহু আৰু মোৰ লগৰ তো গাইছ এইটো হৈছে মোৰ বন্ধু কেটেলা পহু সিও ক'লা ময়ো ক'লা আৰু ইয়াৰ ৱেট হৈছে 10ৰ পৰা 18 কেজি আৰু বডি লেন্থ হৈছে 70ৰ পৰা 90 চেণ্টিমিটাৰ এইকেইটাৰ নাম কিন্তু মই নাজানো কিন্তু নামটো চাব লাগিব কিন্তু এইকেইটা চৰাই যে মস্ত মস্ত কণী পাৰে সেইটো কথা জানো এই ওচৰৰ পৰা দেখিছোঁ এইকেইটাই ভাল লাগিছে আৰে অ' বাবা अरे मामा कैसन बा खबर ভালো নি খবৰ ভালছ নি তো গাইছ নন্দন কানন আহিলোঁ আৰু চালোঁ কিন্তু এতিয়া যাব লাগিব ঘৰত কাৰণ আমাক 1 ঘণ্টাৰ সময় দিছে আৰু 1 ঘণ্টা সময়ত 30টা জন্তু চোৱাটো অসম্ভৱ যিখিনি পাৰোঁ দেখালোঁ আৰু যিখিনি নোৱাৰোঁ উপায় নাই ময়ো চাব নাপালোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ তো এতিয়া যাব লাগিব ঘৰত তো গাইছ তেনেহ'লে আৰু এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই তো গাইছ এই চৰাই